পুৰা থুচি আছে মানে কি কম আৰু গাইজ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি হৈছে শিৱৰাত্ৰি চ' মই অলপ আগতে শুই উঠিছোঁ ৰ'দটো বাৰু পুৱাই বহুত ওলাইছে তো ভাবিলোঁ শিৱৰাত্ৰি বুলি মই ভ্লগ এটা ষ্টাৰ্ট কৰি দিওঁ আৰু এইভাগে এইটো দেখিছেনে পুৰা শুইছে বাকী এতিয়া মই গা চা ধুম তাৰপিছত দেখাই আছোঁ আপোনালোকক আজিৰ দিনটো কি কৰোঁ সকলোখিনি দেখাই থাকিম চ' চাই থাকক আপোনালোকে এই শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাই চাওকচোন আমি আৰু ছোৱালী মানুহ ভাল বৰ পাম বুলি আৰু ব্ৰত চট ৰাখিছোঁ আৰু ইফালে পুৰা থুচি আছে ইবাগে চাগে এনেকুৱা ল'ৰাৰ কাৰণে কোনোবাই ব্ৰত ৰাখি আছে আৰু ইবাগে পুৰা থুচি আছে মানে কি ক'ম আৰু গাইজ খোৱাই মেইন আৰু বাকী গাইজ এতিয়া মই চাহ বনাই আছোঁ চাহ একাপ খাই লওঁ ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাই তেনেকৈ এয়া চাহ কণী আছে আৰু বাকী মোৰ মানে গাও সিমান ভাল নহয় মাইগ্ৰেনৰ প্ৰব্লেম চলি আছে আজি এসপ্তাহমানৰ পৰা বাকীটো জ্বৰ হৈ গ'ল চ' চাই থাকক আৰু তাকে তাই কিয় ইমান হেৰাছমেণ্ট কৰি থাকা তাক কি হ'ল এইটো আমাৰ সৰু বাচ্চা গাইটো আমাৰ সৰু বাচ্চা ইয়াক ই কিন্তু গাইছে যে গা ধোৱা নাই ইয়াক গা ধুৱাই দিম গাইছ আজি শিৱৰাত্ৰি ন ই ভাল কিন্তু আমাৰ ই গা চা ধুৱে ই বঢ়িয়া একো নকৰে ই আৰু গাইছে ইনকে কিছ কৰে তই গাইছে এহুন মানে ভ্লগ চক কৰিব নাজানে আপোনালোকে ক'বচোন এই ভ্লগত মোক বিচাৰে না নিবিচাৰে নহ'লে মই আহিম গাইছ বুলি কমেণ্ট কৰিব গাইছ এহুন নাজানে মই অসমৰ এছাৰ কি মই হয় দিয়ক লগ পাই আছোঁ ৰ'ব আৰু বাকী গাইজ মই এতিয়া ঘৰ মুচি আছোঁ আৰু কৈছিলোঁ ন মোৰ মাইগ্ৰেনৰ প্ৰব্লেম হৈ আছে বুলি মানে ইমান মূৰৰ বিষ উঠিছে আজিও মানে একদম মানে থাকিব পৰা নাই মানে কিন্তু তথাপিও পূজা বুলি আৰু মাক অলপ হেল্প কৰি নিদিলেও ভাল নালাগে চ' সেয়াই আৰু বাকী মই কিছুমান টেষ্ট কৰাইছিলোঁ সেইখিনিও মানে আজি ডক্টৰক দেখাব যাম ৰিপৰ্টখিনি চ' গাইজ গা ধুই আহিলোঁ মই বাকী মোৰ গা বহুত বেছি বেয়া হৈ গৈ আছে এতিয়া অলপ মই ঘৰতে পূজা চূজা কৰি লওঁ আৰু গাইজ আমাৰ ঘৰত ইমান ধুনীয়াকৈ লাও লাগি আছে এয়া চাব পাৰে ল আপোনালোককো দেখাই দিওঁ আমি খালোঁৱে অলৰেডি বহুতকেইটা আৰু এয়া মায়ে মন্দিৰৰ চব ধুই পখালি থৈ দিছে এতিয়া মই জাষ্ট অৰ্গেনাইজ কৰিব লাগে বস্তুখিনি ভালকৈ এই চাকিটো মায়ে নতুনকৈ আনিছিল কাহৰ হয় শিৱৰাত্ৰিৰ দিনাই ফাৰ্ষ্ট জ্বলাম বুলি থৈ দিছিলোঁ গাইজ ৰেডি হ'লোঁ যাবৰ কাৰণে ডক্টৰ তাত আৰু একদম চিম্পলকৈ ৰেডি হৈছোঁ জিন্স আৰু টি চাৰ্ট পিন্ধিছোঁ যিহেতু গা চা ভাল নহয় আৰু বেকগ্ৰাউণ্ডত চাগে আৱাজ আহি আছে কাৰণ ওচৰতে মন্দিৰ আছে আমাৰ তাত শিৱৰাত্ৰি হ'ব তাত নাম ধৰি আছে এতিয়া সেইকাৰণে আৰু বাকী আপোনালোকে ভাবিব পাৰে যে কিনো শিৱৰাত্ৰিৰ দিনা ডক্টৰ তাত গৈ আছে বেলেগ দিনা যাব পাৰে বা বেলেগ দিনা গ'লেও হয় বাট মানে মই যিজন ডক্টৰক দেখাম সেইজন ডক্টৰ অনলি মানে ছেটাৰডে আমাৰ ইয়াত আহে তো সেইকাৰণে ছেটাৰডে নহয় ফ্ৰাইডে অকল ফ্ৰাইডে আমাৰ ইয়াত আহে চ' আজিয়ে দেখাব লাগিব নহ'লে আৰু নেক্সট উইকলৈকে ৱেইট কৰি থাকিব লাগিব আৰু মোৰ যিহেতু গাও বহুত বেছিখিনি বেয়াই আছে সেইকাৰণে আৰু দেখাই দিওঁ বুলিয়ে ভাবিছোঁ আৰু যিহেতু এনেও শিৱৰাত্ৰি মানে আৰু এনেও 8টাৰ পৰাহে আজি লাগিব একচুৱেলি চ' ঘৰ আহি পেলাই আকৌ ভালকৈ যাম আৰু পূজাত মানে মাথাৰ দুখ বুলি কয়
তো গাইজ এতিয়া মানে মন্দিৰত যাব ওলাইছোঁ মানে ডক্টৰক দেখাই আহি গ'লোঁ কেতিয়াবাই চ' এতিয়া আমি ওচৰৰ মন্দিৰটোত যাম আৰু এতিয়া 8টা বাজি গ'ল পূজাও আৰম্ভ হৈছে থাকছো মানে ভাংচা খাইছে নেকি গাইজ শিৱৰাত্ৰি ন তেনেকে অৱস্থা হৈছে ভাংচা কালি ছ'চিয়েলৰ পৰীক্ষা আছে গাইজ 24 আৰু আজি ভাং খাই এনেকুৱা অৱস্থা চ' মানে এতিয়া হেল্ল' গাইজ যোৱাকালি ৰাতি একচুৱেলি মন্দিৰৰ পৰা আহি ভিডিঅ'টো কণ্টিনিউ কৰি থাকিবই পাহৰিলোঁ আৰু কিনো দেখুৱাম তাৰপিছত আৰু খাই লৈ শুয়ে গ'লোঁ আৰু এতিয়া আজিও যিহেতু শিৱৰাত্ৰি হয় মানে আজি 5:30লৈকে আছে আৰু কালি তেনেকৈ মানে এনেই মানে বেলশৰ মন্দিৰত আমাৰ যোৱা হয়েই তো এইবাৰ যোৱা হোৱা নাই মানে যোৱাকালি যোৱা নহ'ল যিহেতু চ' ভাবিলোঁ আজি যাওঁ আজিও যিহেতু 4-5টা বজালৈকে আছেই চ' এতিয়া আমি মা আৰু ময়ে যাম চ' যাওঁ আমি বাই 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 চ' গাইজ যাব ওলাইছোঁ এতিয়া মা ৰ'বা অলপ লগত দেখাই চ' এয়া মায়ে একদম পুৰণা পাটৰ কাপোৰ পিন্ধি একদম ধুনীয়া মন্দিৰত অহাৰ লগে লগে যেতিয়া টিলিঙাৰ শব্দ ধূপ চাকিৰ গোন্ধ এইটো শুনিয়ে মানে একদম মন চন ভাল লাগি যায় একদম মানে পজিটিভ এটা ফিল হয় আৰু বিল্লেশ্বৰ দেৱালয়ৰ কথা কোনেনো নাজানে লোৱাৰ আছামৰতো এনেকুৱা কোনো নাই চাগে যিয়ে নাজানে তথাপি আপাৰ আছামত থাকিব পাৰে তো এইটো 500 বছৰ পুৰণি মন্দিৰ হয় আৰু ইয়াক জাগ্ৰত মন্দিৰ বুলি কোৱা হয় চ' ইয়াত আহি বহুত বেছিয়ে ভাল লাগে বহুত পজিটিভ ফিল হয় মন্দিৰৰ পৰা আহি পাই গ'লোঁ আৰু এতিয়া ভাত বনাবলৈ আৰু মা আৰু মই মিলিয়ে বনাম বাৰু এণ্ড মই এটা মানে ৰেচিপি এটা বনাম সেইটো আপোনালোকে চৰ্টি লাগি আছে সেইটো আপোনালোকে পাই যাব মোৰ শ্বৰ্টছত চ' মোৰ শ্বৰ্টছবিলাকো চাব আপোনালোকে তাত মই ৰেচিপি দি থাকোঁ আৰু মিনি ব্লগো দি থাকোঁ মাজে মাজে চ' চাব আপোনালোকে শ্বৰ্টছটো তাতে ৰেচিপি পাই যাব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰিম বাকী আজি ব্লগটো ইমানতে শেষ কৰিলোঁ এইবোৰ মায়ে নটংকি মায়েও আমাৰ ঘৰখনে নটংকি মানে গাইজ মায়েও নটংকি কৰি থাকে এনেকৈ ভাইটিটো কৰিয়ে থাকে দেখুৱাই দিয়া এবাৰ চাওক বেলেগৰ ওপৰত এইবিলাক কৰে তাই তো এতিয়া ব্লগটো এইখিনিতে এণ্ড কৰোঁ থেংক ইউ ব্লগটো ইমানখিনিলৈকে চোৱালৈকে আকৌ লগ পাম নেক্সট এটা ব্লগত টিল দেন টাটা বাই বাই